পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি। এই গানটো কাৰ কাৰ মনত আছে বাৰু? বহুত দিনতে শুনিছিলোঁ নহয়নে বাৰু? আৰু গানটো গোৱাৰ কাৰণ আছে। আজি আমাৰ পথাৰত ধান কাটিছে, তো মই মাৰ লগত চাহ দিবলৈ আহিছিলোঁ পথাৰত। তাৰপিছত সেয়া চক পুৰা ধাননিৰ মাজত আছোঁ এতিয়া, পকা ধানৰ মাজত, ধাননি পথাৰৰ মাজত। এয়া চক, আৰু এইটো হৈছে মোৰ জাপিটো, দেখিছে? এতিয়া মই চাহ দি আহিলোগৈ, আহি থাকোঁতে ভিডিঅ'টো কৰিছোঁ। আৰু সঁচাকৈ খেতিয়কসকলে বহুত কষ্ট কৰে। এতিয়া যিহেতু ধান গুটি বুটলাৰ সময় হৈ আছে, মানে খেতিয়কসকলে মাটি চহাব লাগে, ধান সিঁচিব লাগে, তাৰপাছতে আকৌ ধান ৰুব লাগে, আকৌ ধান কাটিব লাগে, নহয়নে বাৰু? বহুত কষ্ট কৰিবলগীয়া হয়। সেই কষ্ট মই অনুভৱ কৰিব পাৰোঁ, যিহেতু ময়ো খেতিয়কৰ ছোৱালীয়ে হয় দেই। সেইকাৰণে কথাখিনি ক'লোঁ। আজি বহুত ৰ'দ দিছে, সেইটো কাৰণে মই জাপিটো লৈ আহিছোঁ। মই ধান কাটি দেখাম বাৰু অলপ পাছত, ময়ো ধান কাটিব জানো। আকৌ মাৰ লগত যেতিয়া ভাত দিব আহিম, তেতিয়া মই ধান কাটি দেখাম আপোনালোকক। সেইটো কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, আৰু ধুনীয়া ধুনীয়া চিন দেখিবলৈ পাব আপোনালোকে। ঠিক আছে, এয়া ধাননি পথাৰৰ মাজত গৈ আছোঁ এতিয়া মই ঘৰলৈ। আকৌ আহিমগৈ মই ভাত দিবলৈ। এতিয়া চাহ দি আহিছোঁ। গোটেই ধান পৰি আছে, যাবলৈ চোন জাগাই নাই, এনেকৈ যাব লাগিব। আমাৰ ঘৰত বিভিন্ন প্ৰজাতিৰ ধান কৰিছে। এইবিলাক হৈছে বৰা ধান, এইবিলাক পিঠা বনায়, বিহুৰ পিঠা। তাৰপিছত তাতে সেইডোখৰত অকণমান দূৰতীয়া জহা ধান কৰিছে। এইবিলাক হৈছে ৰঞ্জিত ধান, বিভিন্ন প্ৰজাতিৰ ধান কৰিছে আমাৰ ঘৰতে। এইয়া মামাই চাহ ৰেডি কৰি আছে। এইফালে চাই দিয়া আকৌ। কি কি আনিছা চাহৰ লগত খাবলৈ? দেখা দিয়া আকৌ। এইয়া বুট ভজা, লস্কৰা। আজি আমাৰ হাৱৰী পাতিছোঁ, হাৱৰীত চাহ দিবলৈ আহিছোঁ। খুব গৰম হৈছে। আমি এতিয়া ভাত লৈ গৈ আছোঁ, মা আৰু মই অলপ হাতটো দীঘল চোলা এটা পিন্ধি ল'লোঁ। উঠনি যিহেতু ধান পাতে কাটিছিলে, সেইটো কাৰণে হাত দীঘল এটা পিন্ধি লৈছোঁ। পথাৰত ভাত খোৱা মজাই বেলেগ। আজিও ময়ো খালোঁ, বহুত দিনৰ মূৰত। বহুত ভাল লাগিলে আজি। আমাৰ ধান দোৱা জেগাত বহুত ফূৰ্তি লাগিছে। তাৰপিছত ইমান ৰ'দ দিছে যদি আমি ৰ'দৰ অনুভৱ কৰিব পৰা নাই, কাৰণ পথাৰত সোণালী ধানে উপচি পৰিছে। পথাৰৰ সোণালী ধান আমাৰ এতিয়া দাবও লাগিব। ফৰিং পাইছা নাই? দাৱনীবিলাকক সোণালী ধানৰ মাজে মাজে ফৰিঙো বহুত পাইছে। কোনোবাই 100 জনী, কোনোবাই 50 জনী। ধৰি দে।
এতিয়া মই ভাত পানী দি মেলি ধান কাটি মেলি আহি দিলোঁ ঘৰলৈ, আহি আছোঁ ঘৰলৈ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু প্লিজ 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 মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ। আজি দিনটো পুৰা বিজিয়ে হৈ আছোঁ, বহুত কষ্ট হৈছে, ভাগৰো লাগিছে। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই।